বেংগলোৰ আৰু এতিয়া ৰাতিপুৱা 6টা বাজিছে চক পুৰা আন্ধাৰ হৈ আছে আৰু আমাৰ পুৰা পাৰ্টি বাহিৰত ওলাই ৰেডি তেলৰ আৰু এতিয়া আমি আজি যাম মাইচৰলৈ বুলি বাছ আহিব তাৰ কাৰণে ৱেইট কৰি আছোঁ চ' আমি চব আজি মাইচৰ ট্ৰিপত যাম চ' মাইচৰ আমি চাম আৰু আপোনালোককো দেখুৱাম এয়া আমি একদম পুৰা বাছত ধুনীয়াকৈ বহি ল'লোঁ দাদা আৰু মই আৰু এতিয়া আমি আৰু একদম পুৰা ভুকে গৈ এতিয়া ৰখাইছে ক'ৰবাত কিবা এটা খাই লওঁ বুলি আহিছোঁ এয়া চব আমাৰ সকলোখিনি গৈ আছে খাবৰ কাৰণে ব্ৰেকফাষ্ট ৰাতিপুৱাই যিহেতু আহিছোঁ একো খাই অহা নাই তেনেকৈ আৰু কি পাওঁ চাই লওঁ আমি এতিয়া চবেই পূৰা লাইন কৰি আছোঁ টকেন দিছে ইডলি আৰু চাহৰ দুটা বেলেগ বেলেগ চ' এয়া লৈ পেলাই পূৰা লাইন কৰি আছোঁ খাবৰ কাৰণে চব আমাৰ গোটেই পাৰ্টি এয়া এইফালে লৈ ল'লোঁ ইডলি আৰু বাৰাৰ প্লেট এয়া দিছে ইডলি দুটা দিছে বাৰা দিছে বাটাৰ দিছে আৰু এইফালে চাম্বাৰ এয়া চাটনি আছেগৈ দেই চ' এয়া খাই লওঁ লৰালৰি হৈছে আমি ধুনীয়াকৈ ইয়াতে ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু এই প্লেচটোৰ নাম শ্ৰীৰংগপট্টনম তো ইয়াতে আমি ইডলি বাৰা এনেকৈ ধুনীয়াকৈ চাহ তাহ খাই ল'লোঁ আৰু কিন্তু অসমৰ চাহৰ নিচিনা নহয় মানে টেষ্টটো যোনটো চাহ অলপ কাৰা স্মেল আছে আৰু অলপ বেছি তিতা মানে চেনি নিমিলোৱাকৈ যে একদমেই খাব নোৱাৰি মানে খাই বৈ আহি পেলাই মই আগতীয়াকৈ বাছত বহি আছোঁ উইণ্ড' ছিট লৈ পেলাই এইফালৰ পাহাৰবোৰ বেলেগ ধৰণৰ কিবা এই আকৌ আপোনালোকক দেখুৱাইছোঁ শিল নিচিনা হয় কিবা ভেলি টাইপ লাগে ন হয়নে বাৰু একদম ভেলি টাইপ অঁ ইয়াৰ ওপৰত বহি থাকিম তুমিয়ে মই ব'লা তপস্যা কৰিম এতিয়া পুৰা বাছত পুৰা উৎপাত কৰি আহিছোঁ আৰু এতিয়া আমি যাম টিপু চুলতানৰ সমাধি চাবলৈ আৰু সেইখিনি জেগা আপোনালোককো ভালকৈ দেখুৱাম আৰু আমি এতিয়া বাছে গৈ পামেই আৰু হা শ্ৰীৰংগনাথ মন্দিৰো দৰ্শন কৰিম আমি শ্ৰীৰংগনাথ মন্দিৰো দৰ্শন কৰিম আপোনালোককো দেখুৱাবলৈ এই অঞ্চলটো পুৰা টিপু চুলতানৰ ৰাজধানী কাবেৰী নদীৰ এটা মাজুলীৰ দৰে নদীদ্বীপ ইয়াৰ এই ঠাইটুকুৰাৰ নাম শ্ৰীৰংগপট্টনম গম পাইছে দাদাই আপোনালোকক কৈ দিছে ধুনীয়াকৈ চ' বাকী আপোনালোকক দেখুৱাম এতিয়া আহি পাইছোঁ শ্ৰীৰংগনাথ মন্দিৰ আৰু এতিয়া আমি সোমাই যাম ভিতৰলৈ বাকী শ্ৰীৰংগনাথ মন্দিৰৰ বিষয়ে অকণমান কৈ দিয়কচোন শ্ৰীৰংগনাথ মন্দিৰ বিষ্ণুৰ এটা মন্দিৰ অতি প্ৰাচীন কালৰ এটা মন্দিৰ এইটো 1200 শতিকাত এই মন্দিৰ পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল এই মন্দিৰলৈ সোমাই যাওঁতে আমি দেখিবলৈ পাম এখন সুন্দৰ গোপুৰম বা তোৰণ মানে যোনখন আমাৰ আপোনালোকক মই এতিয়া দেখুৱামগৈ গৈ মন্দিৰটোৰ ভিতৰলৈ যাবলৈ হ'লে যিখন তোৰণ থাকে আমাৰ নামঘৰ বা যিকোনো ঢেকীয়াখোৱা বা যি আমাৰ এনেকৈ তোৰণ থাকে ন সেই তোৰণখনত ইয়াক গোপুৰম বুলি কোৱা হয় এইফালে চাওক ইমান ধুনীয়াকৈ ঘোঁৰা এটা ৰৈ আছে একদম সজাই মেলি থৈছে ঘোঁৰাটো ইমান ধুনীয়াকৈ সৰাই ঘোঁৰাটো ইমান ধুনীয়া মৰম লগা ধুনীয়াকৈ সজাই মেলি থৈ দিছে ফটো চটো মাৰি আহি আছোঁ আৰু এতিয়া এইটো চক দূৰৰ পৰা দেখাই আছোঁ এইটোৱে শ্ৰীৰংগপট্টনম মন্দিৰ হয় আৰু এতিয়া আমি গোটেইখিনি গৈ আছোঁ আমি পিছে পৰিলোঁ আমাৰ গ্ৰুপ আগবাঢ়িলে ওচৰৰ পৰা দেখুৱাই আছোঁ গাজৰা 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 পুৰা গজৰা লগাই ল'লোঁ এতিয়া একদম পুৰা মন্দিৰলৈ আহি আছোঁ 30 টকা দিছোঁ গজৰাডালত চ' এতিয়া শ্ৰীৰংগনাথ মন্দিৰৰ ভিতৰলৈ যাম আৰু চব শিলৰ হয় এয়া আমি এতিয়া ভিতৰলৈ সোমাই আহি আছোঁ শ্ৰীৰংগনাথ মন্দিৰৰ
ৰামৰ মন্দিৰ হয় একদম পুৰা শিলত এইবোৰ বহুত ৰাম কৃষ্ণৰ মূৰ্তি কটা আছে আৰু আচলতে বিষ্ণুৰ মূৰ্তি কটা আছে বিভিন্ন অৱতাৰ এয়া চাওক কিমান ধুনীয়াকৈ শিলত কাটি থৈছে মূৰ্তি হাতী হয় একদম ধুনীয়াকৈ কুণ্ডত কটা আছে এইখন চাগে কৃষ্ণৰ কিবা ৰথেই আছিলে হ'বলা মন্দিৰৰ ভিতৰৰ পৰা সেৱা কৰি আহিলোঁ আৰু মন্দিৰৰ ভিতৰত বিভিন্ন কৃষ্ণৰ মানে নাৰায়ণৰ বিভিন্ন অৱতাৰ আছে কিন্তু ভিতৰত মানে কেমেৰাটো এলাউ নকৰে সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ প্ৰায়বিলাক মন্দিৰতে বাৰু এনেকৈ ভগৱানৰ মূৰ্তিভাগ দেখুৱাবলৈ নিদিয়ে বাৰু বাকী খুব ভাল লাগিলে পবিত্ৰ ফিল হ'ল আৰু বাহিৰৰ পৰাই মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া দেখিছে ধুনীয়াকৈ আমি চাই আহিলোঁ আৰু গোটেইখিনি বাকী আপোনালোকে নিজে আহিলে ধুনীয়াকৈ চাব পাৰিব ভিতৰত সোমাই গৈ সেয়াই চালোঁ শ্ৰীৰংগনাথ মন্দিৰ ডাব খাই আছোঁ শ্ৰীৰংগনাথ মন্দিৰৰ ফ্ৰণ্টত দ্বিতীয়তে আহিছোঁ আমি টিপু চুলতানৰ সমাধি ক্ষেত্ৰ চাবলৈ প্ৰথম সেয়া শ্ৰীৰংগনাথম মন্দিৰ আপোনালোকক দেখুৱালোৱে তাত কেমেৰা এলাউ নাই কাৰণে ভিতৰখিনি দেখুৱাব নোৱাৰিলোঁ বাৰু বাকী এতিয়া আমি আকৌ টিপু চুলতানৰ সমাধি ক্ষেত্ৰ চাবলৈ আহিছোঁ টিপু চুলতান হৈছে চাউথৰ এজন শক্তিশালী ৰজা তেওঁক মাইচৰৰ বাঘ হিচাপে জনা যায় টাইগাৰ অফ মাইচৰ চ' সেয়াই চাবলৈ তেওঁৰে সমাধি ক্ষেত্ৰ চাবলৈ আহি আছোঁ গোটেইখিনি সেয়া গতিকে ব'লক চাওঁগৈ ফাৰ্ষ্ট ইয়াতে টিকট কৰিব লগা হৈছে ইয়াৰ ভিতৰলৈ যাবৰ কাৰণে আৰু আমি ইয়াতে ৰখি টিকট কৰিছোঁ এখন ধুনীয়া গাৰ্ডেন হয় কিছু ধুনীয়াকৈ গছ চছ কৰি থোৱা আছে আমি গৈ আছোঁ চাবলৈ আৰু ভিতৰত এটা গেষ্ট হাউচ আছে বুলি কৈছে গেষ্ট হাউচটো চামগৈ এতিয়া গৈ ধুনীয়া ন জেগাটো ধুনীয়া লাগিছে ভাল লাগিছে আহিছোঁ চাবলৈ এইটো বা কি হয় টিপু চুলতান মানে হিন্দু ধৰ্মৰ বহুত সন্মান কৰিছিলে তেওঁ যদিও মুছলিম আছিলে হয়নে মানে সন্মান কৰিছিলে সেইকাৰণে হিন্দুত্বই বহুত মানে টিপু চুলতান আৰু ভিতৰত এটা গেষ্ট হাউচ আছে তেওঁৰ সেইটো চাবলৈ গৈ আছোঁ আমি এতিয়া এয়া সেইটো টিপু চুলতানৰ গেষ্ট হাউচ আছিল বোলে আমি ভিতৰলৈ ধুনীয়াকৈ সোমাই আহিছোঁ ভিতৰত বা কেমেৰা এলাউ হয়নে নহয় নাজানো চাবগৈ লাগিব এইখিনি চাওক বৰটোপৰ গুলি হয় থৈ দিয়া আছে আৰু এইকেইটা বৰটোপ চাগে কিমান মানুহ চাওক কিমান ভিৰ ইয়াতে আৰু ভিতৰত যি আছে সেইখিনি মানে ভিডিঅ' কৰিবলৈ নিদিয়ে তো মই আপোনালোকৰ কাৰণে মানে ফটো মাৰি আনিছোঁ ফটোখিনিকে মই আপোনালোকক দি দিছোঁ বাৰু চাব আপোনালোকে ইয়াতে আহি মানে ইভিনিং টাইম স্পেণ্ড কৰিবলৈ বহুত বেছি ভাল লাগিব ইমান ধুনীয়া গাৰ্ডেন আছে আমৰ গছ আছে একদম পুৰা চাহ পৰি থাকে গছবোৰ চ' আমি ইয়াত থকা হ'লে পুৰা ইভিনিঙত ইমান বৰষুণ দিছে আচলতে এইমাত্ৰ আপোনালোকক যিটো দেখুৱাইছিলোঁ সেইটো টিপু চুলতানৰ সমাধি ক্ষেত্ৰ নাছিলে অকণমান কনফিউজ হৈ গ'ল সেইটো টিপু চুলতানে ৰেষ্ট লোৱা হাউচহে আছিলে এতিয়াহে আমি যোনটোলৈ যাম সেইটোহে টিপু চুলতানৰ সমাধি ক্ষেত্ৰ